তো গাইজ এয়া চাওক আমি আছোঁ এতিয়া তিনিচুকীয়াত। এখন ধুনীয়া বিয়া গাইজ, চাই থাককচোন বাৰু আপোনালোকে বা কেনেকুৱা পায়। এয়া আমাৰ দৰা, এয়া আমাৰ দৰা। এয়া গাইজ আমাৰ দৰা আহি আছে, চাওক আপোনালোকে। এয়া গাইছ দৰাৰ খুৰা, চাওক দৰাৰ খুৰা এতিয়াও হেণ্ডচাম, চাওক। এয়া গাইছ আমি দৰা থকা ৰুমলৈ গৈ আছোঁ। এয়া আপুনি চাওক দৰা নিৰ্দেশ হৈ গৈছিলে, কিন্তু বিচাৰি বিচাৰি ওলালোঁ গাইছ। তো গাইছ এয়া হ'ল আপোনাৰ দৰাৰ সৰু ভাই, আৰু যি কি নহওক তেওঁ আৰ্মিত আছে, আৰু বাকীখিনি ক'ব নোৱাৰোঁ, আপোনালোকে জানেই আৰু যিহেতু ছিক্ৰেটে হয় আৰু বাৰু যিয়ে নহওক, কিন্তু হ'লেও আপোনাৰ দৰাৰ সৰু ভাইক যেতিয়া দেখাটো ভাল লগা বাৰু। গুড লুকিং ন গাইছ। খোৱাৰ আয়োজন ওদের তুলতে দেখো না একটু কথা শোনা না ভালো লাগে।
বলে তুমি ফটো তুলছে কিনা এয়া হ'ল আমাৰ দৰা सब पाई जाओ मिल जाएगा आराम से आराम से मिल এয়া গাইজ আপোনালোকে চাইছে এয়া কইনা চাওক এয়া কইনাই মিচিং মিচিং হাঁহি আছে গাইজ কাৰণ যিহেতু কইনাই ভালে পাইছে বাৰু सब पाई जाओ मिल जाएगा आराम से मिल জোকার ও স্যার পিনাই দিয়ক তো গাইজ মালাবান হৈ গ'ল এয়া দেখিছে আপোনালোকে আন্টি অলপমান ইফালে খুৰী আৰু খুৰী হ'ব তখন সমুদ্রষ্ট উপরে উপরে হয় না ঠিক মতো दी देखो भाभी देखो कंफ्यूज हो गया हाँ स्माइल 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 बोथ ऑफ यू स्माइल লজ্জা পেও মহাকায়ং লম্বোদরম অদাননম বিঘ্ননাশন এতবন্ধুষ্কে ইন্দ্রাদি দশদিক পালিভ্রম নমহরি বিষ্ণু নমৈদ্য মাঘে মাসে মঙ্গল শিষ্যে মাস করে কৃষ্ণপক্ষে রাজেশ্যায় তো মন্মদ্দুল্য পুত্রায় সদারাবদ্ধায় এটা যে
ৰ'ব দেই অঁ কণীটো অকণমান হেৰি কৰক এইফালে চাই দিব আপুনি হৈছে পোলাটা নিয়ে এদিক দিয়ে আসলে ওরা যেত চাওক গাইছ ধুনীয়াকৈ সজাইছে ভাল লাগিছে চাওক এয়া চাওক ইফালে আছে আপোনাৰ চয়াবিন আৰু আলু তৰকাৰী তাৰপিছত ইফালে দালি ফুলকবি ইফালে আচাৰ নেমু টেঙা চাটনি গাইছ এনেকৈ আৰু আছে পিঁয়াজ কিবা কিবি আৰু এনেকৈ বহুত আছে চাওক তো গাইছ এয়া চাওক দৰা কইনা একেলগতে এসাঁজ দৰাই সখীয়েকক এৰিয়ে নিদিয়ে গাইছ চাওকচোন হাই গাইছ দিনটো অলপ ব্যস্ততাৰ মাজতে পাৰ হ'ল আৰু সন্ধিয়াটো অলপমান শুই দিলোঁ মানে তো এতিয়া আহিলোঁ এতিয়া চাওক এয়া চিঙিৰা যিহেতু মানে কি আপোনাৰ চিঙৰা চাহ খাব গৈছোঁ এতিয়া এয়া যোৱাই চিঙৰা চাহ অকণ দিয়া ঠাণ্ডাৰ মজা লৈ আছোঁ ঠিক আছে চাই থাকক গৈ থাকিম আৰু গাইছ এয়া চাই আছে আপোনাৰ এয়া দৰা এয়া চাওক মানুহ ভৰ্তি হৈ আছে আৰু এয়া হ'ল আপোনাৰ দৰাৰ নিজৰ ঘৰৰ পৰিৱেশ বিয়া প্ৰায় শেষে হ'ল আৰু এইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ মানে অলপ ব্যস্ততা থাকিলোঁ এয়া আপুনি চাওক এই দৰা আহি পেলাই আমাৰ ওচৰত বহি আছে তাৰপিছত দৰাৰ মন্তব্য জানিবৰ কাৰণে বাৰু চেষ্টা কৰিম এয়া শুনক এয়া দৰা চাওক কওক আৰু কি কয় আপুনি বিয়া পাতি কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে 2-3 দিন পিছতে ক'ব পাৰিম এতিয়াতো এটলিষ্ট একো গমেই পোৱা নাই কি হৈছে এতিয়া বাৰু যিয়ে নহওক গাইজ মই আপোনাক কৈয়ে আছোঁ বাৰু এতিয়া দৰাৰ যিহেতু মানে কি বুলি কওঁ আৰু আপোনাক ভালেই লাগিব নিশ্চয় এতিয়া 2-3 দিন যোৱাৰ পাছতহে দৰাই ক'ব পাৰিব আৰু বাকীখিনি বাৰু পাছলৈ থাকি গ'ল বাকী যিয়ে নহওক আজি এই মানে আপোনাৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ
আৰু যিমান পাৰোঁ সোনকালে আপোনালোকৰ ওচৰলৈ দিব পাৰিম বুলি পেলাই আশা কৰিলোঁ।